নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গমটো পাইছে মই মাৰ ঘৰলৈ আহিছোঁ আৰু আজি বিশেষ এটা অনুষ্ঠানৰ বাবে মই শহুৰৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া ল'ৰাটো আৰু মই। আৰু এয়া বাগানপাৰা বাছ ষ্টেণ্ড। বাছ নাই, আমি যিহেতু ঘৰৰ পৰা আহোঁতে অলপমান দেৰি হ'ল, সেইকাৰণে এতিয়া আমি মেজিকতে যাব লাগিব। আৰু এয়া বাগানপাৰা। তেনেহ'লে বলক আজি মোৰ লগতে মোৰ শহুৰৰ ঘৰলৈ। মানুহজন যিহেতু কৰ্মসূত্ৰে গুৱাহাটীতে থাকে, মোৰো বেছিভাগ গুৱাহাটীতে থকা হয়। মাজে মাজে সময় পালে গাঁৱৰ ঘৰলৈ অহা হয়। আৰু এতিয়া এয়া গৈ আছোঁ। আৰু এতিয়া আহি মই নলবাৰী গণেশ মন্দিৰ পাৰোঁ। এইফালে সোমাই যাব লাগিব। ইয়াৰ পৰা 7-8 কিলোমিটাৰমান গ'লে আমি ঘৰ পাই যাম। আৰু এয়া মানুহজন আৰু মোৰ ডাঙৰ ভিনদেউ গুৱাহাটীৰ পৰা আহিলে আটাইকেইটা নলবাৰীতে লগ হ'লোঁ। লগ হৈ এতিয়া টমটমত উঠি গৈ আছোঁ ঘৰলৈ। ইয়াত এই অভাৰব্ৰিজখন নহওঁতে মই এইটো ৰাস্তাৰে আহিছিলোঁ। এয়া আজি অভাৰব্ৰিজখন হোৱাৰ পিছত প্ৰথম আহিছোঁ। এয়া নলবাৰী হৰি মন্দিৰ। আৰু হৰি মন্দিৰ বুলি ক'লে সকলোৰে মনততো ৰাসৰ কথাটো আগে মনলৈ আহে। ময়ো ৰাস বহুত বছৰে হ'ল নোচোৱা। ল'ৰা সৰু আছে কাৰণে ৰাস চাবলৈ অহা নহয়। সেইখিনি সময়ত ঠাণ্ডাও পৰে, সেইকাৰণে বেছি অহা নহয়। আৰু এয়া কেই কিলোমিটাৰমান অহাৰ পিছত আহি ঘৰ পালোঁ। এয়া ঘৰৰ চোতালতে মোৰ মানুহজনৰ দেউতা বহি কথা পাতি আছে। আৰু এয়া ডাঙৰ ভিনদেউ, এই পোৱালীকেইটা ইয়াতে খেলি আছে। সিহঁতকো চাই আছোঁ, সিহঁতনো কি কৰিছে, নহ'লে কোনফালে পৰে হিচাপে নাই, কোনে কান্দে কোনে মাতে। সেইকাৰণে সিহঁতকো অকণ গাইড দি আছোঁ। মোৰ জাজনীৰ আজি সাধু ভক্ষণৰ নিয়ম আছিল, কিন্তু মোৰ ব্যস্ততাৰ কাৰণে পিছৰ ভিডিঅ'খিনি কৰা নহ'লে। যেতিয়া সেইখিনি সময় মানুহ ভিৰ হ'ল, মানুহে ভাত খোৱা মানুহ আহিলে, সেইকাৰণে মোৰ আৰু সেইখিনি সময়ত মই ব্যস্ত হৈ গ'লোঁ। সেইকাৰণে বাকীখিনি মোৰ ভিডিঅ' কৰা নহ'লে। এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত। আৰু এই ভিডিঅ'টো শিকিবলগীয়া একো নাই। মই নিজে মানুহজনীয়ে ক'তনো যাওঁ, কি কৰোঁ, ডেইলি ব্লগ তাকে শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকৰ মাজৰে যদি কোনোবাই বেয়া পায় নাচালেই হ'ল। আৰু যিখিনিয়ে মোক মৰম দিছে তেখেতসকলে মোক সদায় ছাপোৰ্ট কৰি যাব। লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ধন্যবাদ।